নমস্কাৰ সকলোকে আৰু সকলোৱে মোৰ লাষ্ট টাইম এটা ভিডিঅ' দিছিলোঁ মেছৰ ওপৰত কাম কৰাৰ ওপৰত বহুকেইটা কমেণ্ট আহিছিলে যে ভিডিঅ' লাগে কেনেকৈ একাউণ্ট খুলিব লাগে বুলি ভাবিলোঁ এটা ভিডিঅ' লৈ আহোঁ আৰু তাৰ ওপৰতে আজি ভিডিঅ'টো বনাইছোঁ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ যিসকলে বুজি পাইছে তেনেদৰে কৰি গ'লেই হ'ল আৰু যিসকলে বুজি পোৱা নাই মোক যোগাযোগ কৰিব পাৰিব মই ধুনীয়াকৈ গাইড কৰিবলৈ চেষ্টা কৰিম তেনেহ'লে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমে গুগল ব্ৰাউজাৰত যাব আৰু মেছ' ছাপ্লায়াৰ বুলি টাইপ কৰিব তাৰপিছত এনেদৰে এখন পেজ আহিব আৰু ইয়াত আপোনালোকে আপোনালোকৰ কণ্টেক্ট নম্বৰটো ভৰাই দিব আৰু লগে লগে এটা OTP আহিব OTPটো ভৰাই দিব মই ইয়াত কৰাৰ ধৰণে আপোনালোকে চাই খুব সহজে বুজাব চেষ্টা কৰিছোঁ কিমানখিনি বুজাব পাৰিছোঁ আপোনালোকে কিমানখিনি বুজিছে মই ক'বগৈ নোৱাৰিছোঁ তথাপিও চেষ্টা কৰিছোঁ এতিয়া OTP আহিছিলে এইটো মোৰ দাদা এজনৰ একাউণ্টত কৰি দিছিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰপিছত এয়া OTPটো ভৰালোঁ আপোনালোকে চাই গৈ থাকক GST নহ'লেও কৰিব পাৰিব OTPটো ভৰালোঁ তাৰপিছত ইয়াতে চাওক লিখিছে ডু ইউ হেভ এন GST যদি আছে তেন্তে ইয়েছ কৰিব লাগে আৰু যদি নাই তেতিয়াহ'লে নোটোত টিপিব লাগে আৰু আপোনালোকৰ যদি ইয়াত নাথাকিব GST গতিকে আপোনালোকে নোটোত টিপি কিনে তাৰপিছত দেখিব ইয়াত এনৰলমেণ্ট আইডিটো ভৰাব দিয়ে আৰু আপোনালোকৰ যিহেতু সেইটোও নাই গতিকে এপ্লাই ফৰ এনৰলমেণ্ট আইডি বুলি লিখা আছে দেখিছে তো তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে GST ছাইডত লৈ যাব আপোনালোকে চাই গৈ থাকক হয়তো বুজিব পাৰিব ধুনীয়াকৈ ইয়াত ক্লিক কৰিব গেট এ নিউ তাৰপিছত আপোনালোকক ডাইৰেক্ট GST মানে পেজলৈ লৈ যোৱা হ'ব এইখন দেখিছে ন গুডছ এণ্ড ছাৰ্ভিচ টেক্স এই পেজখনলৈ লৈ যোৱা হ'ব এইটো এনেকৈ আহিব আপোনালোকে ইয়েছ কৰি ৰাখিব তাৰপিছত এয়া তিনিটা অপশ্যন আছে আপোনালোকে তলৰটো টিপিব কি লিখা আছে আৰু এপ্লাইং ফৰ এনৰল ফৰ ই-কমাৰ্চ অপাৰেটৰ্ছ এইটো ক্লিক কৰিব প্ৰচিড কৰিব তাৰপিছত ইয়াত আপোনালোকৰ পান নেম মানে পান কাৰ্ডৰ যিটো নাম আছে সেইটো দিব পান নাম্বাৰটো দিব তাৰপিছত মেইল এড্ৰেছটো দিব ফোন নাম্বাৰটো দিব আৰু কি কাৰণে সিলেক্ট কৰিছে এইটো সিলেক্ট কৰি কিনে ইয়াতো আপোনালোকৰ ষ্টেটটো ভৰাব ক'ৰ পৰা কাম কৰিব এইটো ভৰাব তাৰপিছত মেইল এড্ৰেছ আৰু লোকেশ্যনটো ভৰাই দিব যিহেতু পিকআপ এড্ৰেছৰ কাৰণে লাগিব ভৰাই দিব তাৰপিছত এইটো গুডছ হ'ব কিনি ভৰাব কেপচা ভৰাব তাৰপিছত আপোনালোকৰ প্ৰচিড কৰিব তেতিয়া এটা এনৰলমেণ্ট আইডি আহিব সেইটো ধুনীয়াকৈ আপোনালোকে ছেভ কৰি ৰাখি কিনে এইটো আপোনালোকৰ সেই যিটো আছে তাত ভৰাব লাগিব আৰু এই দাদাজনৰ যিহেতু GST আছিলে গতিকে মই বাকীখিনি কাম কৰি নেদেখালোঁ যদি লাগে মোক ক'ব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম আৰু দাদাজনৰ যিহেতু GST নাম্বাৰ আছে গতিকে মই GSTটো দি কিনে আপলোড কৰিম একাউণ্টটো খুলিম তাৰপিছত এয়া দেখিছেনে ইয়েছত টিপিলোঁ আৰু যিহেতু দাদাজনৰ GST আছে মই প্ৰথমতে ক'লোঁ গতিকে GST নাম্বাৰ ভৰাই দিলোঁ GST নাম্বাৰ ভৰাই দিয়াৰ লগে লগে ইয়াত বাকীখিনি ডিটেইলছ নিজে লয় আৰু যদি GST নাম্বাৰ ভৰোৱা নাথাকে এনৰলমেণ্ট আইডি ভৰোৱা থাকে তেনেহ'লে আপুনি বেংক ডিটেইলছ সকলোখিনি নিজে ভৰাব লাগিব ঠিক আছে আশা কৰোঁ আপোনালোকে চাগে বস্তুখিনি বুজি পাইছে আৰু যদি কিবা কনফিউজন আছে বা আপোনালোকক নিজে কৰিব পৰা নাই কৰি দিব লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব মই লাগিলে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি ৰাখিম আৰু ইয়াতে কোনো ধৰণৰ ফিজ লোৱা নহয় আপোনালোকে আপোনালোকৰ পান কাৰ্ডখনৰ সহায়তে ধুনীয়াকৈ কৰিব পাৰিব কামখিনি আৰু যিসকলে আগ্ৰহী হয় আৰু ঘৰতে থাকি কিবা এটা এনেই হাত খৰচ উলিয়াব বিচাৰে তেওঁলোকে ধুনীয়াকৈ কৰিব পাৰে আৰু এয়া চাওকচোন দাদাজনৰ যিহেতু GST নাম্বাৰ ভৰাই দিলে গোটেইখিনি ডিটেইলছ আহিলে বাকী ইয়াত পিকআপ এড্ৰেছ এয়া দিছে ন পিকআপ এড্ৰেছ লিখা আছে আপুনি য'ত থাকে লোকেশ্যন এই এড্ৰেছটো দিব যাতে আপোনাৰ অৰ্ডাৰ আহিলে কুৰিয়াৰ বয়ে গৈ কিনে আপোনাৰ পৰা বস্তুটো ল'ব পাৰে তাৰপিছত বেংক ডিটেইলছ ভৰাব লাগিব আপোনাৰ ওচৰত যি বেংক থাকে সেই বেংকটো আপুনি ভৰাব পাৰিব তাৰপিছত আশা কৰোঁ মই কি বুজাব পাৰিলোঁ নোৱাৰিলোঁ নাজানিছোঁ বাৰু আপোনালোকে কমেণ্ট কৰি জনাব কি বুজি পাইছে কি বুজি নাই পোৱা আৰু যদি মানে ভালকৈ পূৰা ডিটেইলছত থাকে তেতিয়াহ'লেও কমেণ্ট কৰিব মই তাৰ পিছৰ পৰ্যায়খিনি ধুনীয়াকৈ ডিটেইলছত বুজাই দিম তেনেহ'লে আজিলৈ সামৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব
এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ বাবে। লগতে মই ধুনীয়া ধুনীয়া মেখেলা চাদৰ ডিজাইন কৰি আছোঁ, মেখেলা চাদৰ, কুৰ্তি, শাৰী, আপোনালোকে তাৰ পৰা কালেক্টটো কৰিব পাৰিব। তেনেহ'লে আহিছোঁ, সকলো ভালে থাকক, লগ পাম আকৌ এটা ধুনীয়া ভিডিঅ'ৰ সৈতে। কেতিয়ালৈকে সকলো ভালে থাকক।